ভিডিঅ'টো স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে বহুত কিবা এটা মিছ কৰিব কণমানি শিশুৱে খুব সুন্দৰকৈ হাঁহি দিয়ে মা গীতটি গাইছে কাৰণ আপোনালোকে শুনি বহুত ভাল পাব আৰু ভাইটিজনে কেনেকুৱা গাইছে আপোনালোকে কমেণ্ট কৰিব আৰু ভাইটিজনৰ কাৰণে সুন্দৰকৈ এটা কমেণ্ট কৰি দিয়ক খুব ধুনীয়াকৈ গাইছে গীতটি আৰু ভাল লাগিছে আৰু স্কুলৰ ফ্ৰণ্টত মৰ্ণিং এছেম্বলিত খুব ধুনীয়াকৈ গাইছে আপোনালোকে শুনক গানটো শুনি কিনে কমেণ্ট এটা কৰক ধুনীয়াকৈ হাঁহি দে না নেমাদিবি মন ইমান সৰু কথাতে মোক কিয় কৰ খং হাঁহি দে না নেমাদিবি মন ইমান সৰু কথাতে মোক কিয় কৰ খং পঢ়িম শুনিম ভালে কৈ মই ডাঙৰ মানুহ হ'ম তোকে তুলি ফুৰিবলৈ গাড়ী এখন ল'ম গাড়ী দেখি সকলোৱে বাট এৰি দিব তোকে দেখাই জাননে বাটুৰেহে গুণ গাব ঘৰে ঘৰে কাম কৰি ফুৰিছিলে গাঁৱৰ মূৰৰ সেউতি যে আৰ পুতে কি হওঁ যদি ডাক্তৰ মই গাঁৱৰ হ'ব নাম আমাৰ দৰে দুখীয়াৰে বেমাৰ হ'লে চাম দেউতা দৰে নিদিওঁ কাকো অকালত মৰিব সেৱা কৰিম নালাগে ধন আশীৰ্বাদী যাব ভাগৰিলে জিৰাবলে আছে তোৰ আচল তোৰেতি হাঁহিতে পাওঁ হেজাৰ হাতীৰ বল হাঁহি দে না নেমাৰিবি মন ইমান সৰু কথাতে মোক কিয়